ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ বৰ্তাৰ ঘৰত ৰাজহুৱাভাৱে মানে কি বৰ্তাৰ ঘৰৰ আমাৰ 4 ঘৰ মানুহমান মিলি মানে আজি ভাগৱত কৰা হৈছে। তাৰে অকণমান সৰুকৈ ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ দদৌ আৰু আইতা হয়। এতিয়া চাকি জ্বলাব লৈছোঁ। আৰু এইফালে ভকতসকল আৰু আইসকল বহি আছে। আজি বৈকুণ্ঠ কৈকুণ্ঠ ভাস্কৰ ভাগি জীৱন প্ৰেৰণৰ কাৰণে যি হৃদয়খনত পূৰ্বৰ পৰা পশ্চিমলৈ উত্তৰ পৰা দক্ষিণলৈ যি জ্ঞানৰ পোহৰ আলোৰ সৃষ্টি কৰিছে, আমাৰ সকলোৱে পৰিচিত পৰম বৈষ্ণৱ সমাজক আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলোৱে আদৰৰ আমাৰ মাজত উপস্থিত ভাগৱত বুদ্ধ ডাঙৰীয়া দুইটি আৰু লগতে ভাগৱত ব্যাখ্যাৰ মাননীয় মহোদয় দুজনকে আমি এভাগি সেৱা নিবেদন কৰিব বিচাৰিছোঁ। সমস্ত হৈ কৃষ্ণ আৰু হৰি এতিয়া ভাগৱত পাঠ আৰম্ভ হৈছে। তো শুনক আপোনালোকক অলপ। আমি অপুলিন হেন আছিল মন তোমাৰ প্ৰশ্নে ভৈলো আজি কি পবিত্ৰ শূন্য যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ
কথা কথনে মলিন হুয়ে বাণী তাক সুস্থ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে। এইফালে জলপান খাইছে ৰাইজসকলে। A few moments later. ইয়াত ৰাতি খানাৰ কাৰণে গাঁৱৰ মহিলাসকলে চব্জি কাটি আছে। তো বলক আৰু ক'ত ক'ত কি হৈছে দেখুৱাই আছোঁ। এজন হৈছে আমাৰ ষ্ট'ৰৰ মালিক। আৰু ইয়াতে এইবোৰ ভাগৱতত ইউজ হোৱা বস্তু থোৱা হৈছে, যিবোৰ মানে দৰকাৰ হৈ আছে বস্তুবোৰ। শাক পাচলিকে ধৰি বহুতো বস্তু আছে। গুড মৰ্ণিং গাইজ। তো আজি হৈছে ভাগৱতৰ ছেকেণ্ডটো দিন। তো আজি ভাগৱত শেষ হ'ব। ৰাতিলৈ ভাওনা আছে। চাই থকা সকলোবোৰ ভাওনাটো দেখুৱাম যিমানটো পাৰোঁ। জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে পাৰবাণী দিলে বহে ব্ৰহ্মাণ্ডক হেৰিয়ে জয় জয় শ্ৰীৰাম জয় সনাতন হৰি হে হৰি ৰাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেমমৃত নদীয়ে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰিয়ে। A few moments later. এইফালে বৰ্তাহঁতে ভাওনাৰ নাটখন নিব লৈছে।
এইফালে ভাইয়াসকলৰ পেইণ্ট কৰি থকা হৈছে। এইফালে হৈছে এজন মহাদেৱ। আৰু এইফালে এজন বিষ্ণু। আৰু এইফালে লক্ষ্মী আৰু বাকীসকলে পেইণ্ট কৰি থকা হৈছে। এজন হৰদত্ত মেকআপ কৰি থকা হৈছে বৰ্তমানটো। ক'বলক আৰু আগলৈ কি কি হৈছে দেখুৱাই আছোঁ। এতিয়া ভাওনা আৰম্ভ হৈছে, গায়ন গাব লৈছে। হে হে হুলপন হইতে নবদি কমলাকান্ত তাদি হেয়ং 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 চতুর্থে শরণং জ্ঞান বিজ্ঞান তরং রহস্য ভক্তাদি বৈকুণ্ঠর বাদনং ও ঢে দাও দাদাও দি দাও ও হরি আমার সৃষ্টি রাজ্য যেতিয়াই অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আমাৰ আখৰি শক্তিকে বিনাশ কৰি ধৰ্ম সংগ্ৰহ কৰে যুগে যুগে মানৱতা
ৰঙা আভাৰ জাতিষ্কাৰ কৰি তুলিছে আজি মোৰে কল্যাণ শিখৰ ভক্তি আমাক কয় করুণাময় আহত কিন্তু নিন্দুক চলে ভূত প্রেতর ভঙ্গি শ্মশান নিবাতে বলি আমাকে অবিরামে করে তিরস্কার রুদ্রময় পরম পিতা পরমেশ্বরে বারে বারে পরিশেষ করো যাও রে নকু বলো প্রভু নারায়ণর হরে
ও দেখা দেখা লক্ষ্মী বাবে ভয়া ব্রজময় লক্ষ্মী বাবে ভয় ব্রজময় মইতো মোৰ ডিঙিৰ খালৰ পৰা তোৰ শিষ্য তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ দৰে তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ দৰে সেই মোৰ নাম ক'ব মোৰ নাম লিখ তোৰ নাম ক'ব মোৰ নাম লিখ তোৰ নাম ক'ব ব্রহ্মদেবী নারদত লীলা ব্রহ্মা Oh
তোমার বলবো বাবা, কিন্তু কিন্তু বাবা মায়ের কথা বলে ওই ভাই দিয়া বিমান নামের অধিক রমণীকে বিবাহ করা ওর সৃষ্টি নয় সুন্দর নিগন্ধ মেরে জনাজাত হই রাজ্যক রমণী বিবাহ করা ওর বংশকে করে ডবল সুন্দর অগুলি নামের জনাজাত করি ধর্ম অধর্ম বিষান্ন করি কুরুক্ষেত্র রণর হেমতে মুক্তি লাভ করি আর কলিজ বন্ধবে নারদ রূপে জন্ম লই হাজার হাজারে বছরে তপস্যা করি পুনর হস্ত জ্ঞানে লাভ করিব ভাই Oh,
কৃষ্ণ হৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ' চাই কেনেকুৱা লাগিলে। আকৌ পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। হাঁহি থাকক আৰু সুখত থাকক।